হেল্ল' গুড মৰ্ণিং হেপ্পী মাঘ বিহু চবকে। আজি বহু দিনৰ মূৰত মই ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। মোৰ মানে ফাইনেল এক্সাম চলি আছিলে, গতিকে বহুত ব্যস্ত আছিলোঁ এইকেইদিন। একেৰাহে মানে 9টা ছাবজেক্ট দিবলগীয়া হ'ল। প্ৰেক্টিকেল এতিয়াও বাকী আছে দিবলৈ। চ' বিহুৰ কাৰণে বুলি ঘৰলৈ আহিছোঁ কেইদিনমানৰ কাৰণে। 20 তাৰিখ মানে আকৌ যোৱাগৈ হ'ব আৰু প্ৰেক্টিকেল আছে যিহেতু। চ' আপোনালোকৰ কাৰণে আজি মই এটা ভিডিঅ' লৈ কিনে আহিছোঁ, যোনটো মানে আপোনালোকে চাগে খুব ভাল পাব, আপোনালোকৰ কাৰণে খুব ইণ্টাৰেষ্টিং হ'ব। আপোনালোকে বহুতে কমেণ্ট ছেকশ্যনত কৈ আছিলে ৱাৰ্ড্ৰপটোৰ লাগে, তোমাৰ ৱাৰ্ড্ৰপটো চাব বিচাৰোঁ, মাৰ কালেকশ্যন কাপোৰৰ। গতিকে মাৰ কালেকশ্যন বুলি ক'বলৈতো মাৰ কাপোৰখিনি মানে আপোনালোকক পুতি পেলাব পাৰিব। মইতো অলৰেডি পুতে খাই যাওঁ। ইমানেই কাপোৰ আছে মানে মায়ে মানে মোক এতিয়া তেৰাকৈ চাই আছে, যিহেতু মই এনেকৈ কৈছোঁ। মই আপোনালোকৰ কাৰণে কাপোৰ কিছুমান লৈ আহিছোঁ, যোনবোৰ মানে মায়ে মানে শালত বৈছে, নিজ হাতে বৈছে যোনখিনি। কেইযোৰমান লৈ আহিছোঁ। গোটেইখিনি দেখুৱাটোতো পচিবল নহয়, যিহেতু বহুত আছে, মানে অসংখ্য আছে। ত' কেইযোৰমান মোৰ প্ৰিয়, মানে মোৰ ভাল লগা কেইযোৰমান আপোনালোকৰ কাৰণে লৈ আহিছোঁ, বেলেগ বেলেগ কালাৰৰ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। এইবোৰ হৈছে কাপোৰ, ইমানখিনি কাপোৰ আছে। আপোনালোকক মই এটা এটাকৈ দেখাম। চ' এই দুযোৰ পিংক কালাৰ হয়, দুযোৰ পিংক কালাৰ হয়। এযোৰ মোৰ কাৰণে আৰু এযোৰ মায়ে নিজৰ কাৰণে বয়, মানে দুযোৰ লগাই আৰু একেলগে। এযোৰ মোৰ কাৰণে, এযোৰ মাৰ কাৰণে। চ' দেখাইছোঁ এযোৰটো। এইযোৰ হৈছে দীঘত পদ্মিনী আৰু বাণীত কাশ্মীৰী পাত। আমাৰ কাশ্মীৰী পাত বুলি কয়, চব জেগাতে বেলেগ বেলেগ নাম আছে। আৰু এইযোৰটো আপোনালোকে দেখিছে কলা ফুলটো, এই কলা ফুলটো পদ্মিনী সূতাৰে কৰা হয়, আৰু এইটো গল্ডেন গুণা। কাপোৰযোৰ মেলি কিনে দেখাইছোঁ। এখন হৈছে মেখেলা চক, আৰু এইখন চাদৰ। এয়া আঁচলটো, এইখন চাদৰ তাৰে লগৰী। এইখন মাৰ হয়, এইখন মেখেলা, এইখন মেখেলা, এইখন চাদৰ, এইটো আঁচলটো, এই আঁচল। ফুলটোহে মানে ডিফাৰেঞ্চটো অকল ফুলৰ হয়, বাকী একেই চব। কালাৰ আৰু ফুলটো মানে ডিজাইনটো বেলেগ। কোনখন আপোনাৰ ভাল লাগিছে, মোৰখন ভাল লাগিছে নে মাৰখন ভাল লাগিছে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। মানে এক্সচেঞ্জ কৰি ল'ম আৰু, যদি আপোনালোকে যোনখন কয় মানে এখন মই ল'ম আৰু। बहुत तेज हो रहा है। তাৰপাছত এইখন দিগে বাণীয়ে পদ্মিনী হয়। দুযোৰ আছে, এযোৰ মোৰ আৰু এযোৰ মাৰযোৰ দেখাইছোঁ প্ৰথমতে। এইখন হৈছে চাদৰ, পিংক আৰু য়েল্ল' কালাৰ দিয়া হৈছে ফুলকেইটা। এই আঁচলটো, এখন মেখেলা, এইখন মেখেলা। মোৰখন দেখাইছোঁ, মোৰখনত কণ্ট্ৰাষ্টটো আছে, গতিকে প্ৰথমতে মেইনযোৰ দেখাইছোঁ। এখন মেখেলা, এইযোৰ মোৰযোৰ, এইখন মেখেলা চক, ফুলটো চক, চাদৰ, ছেমেই হয়, খালি ফুলটো অকল ডিফাৰেঞ্চটো ফুলৰ, কালাৰো একে। আঁচলটো, কণ্ট্ৰাষ্টটো দেখাইছোঁ, মানে মেখেলাযোৰ কণ্ট্ৰাষ্ট কৰা হৈছে। এইখন মেখেলা, পিংক কালাৰত বোৱা হৈছে, আৰু ফুলটো নীলা আৰু বগা দি কিনে কৰা হৈছে, কণ্ট্ৰাষ্ট হয়। মেখেলাখন এইখন পিন্ধি কিনে আপোনালোকে চাদৰখন এইখন ল'ব পাৰে, বহুত ধুনীয়া লাগে দেখিবলৈ। ব্লুখন মানে ইয়াৰ লগত। তাৰপিছত নেক্সটযোৰ আহিছে মেৰুণ কালাৰৰ। এযোৰ মোৰ হয়, এযোৰ মাৰ হয়। এযোৰ একেই, দিগত পদ্মিনী আৰু বাণীত কাশ্মীৰী হয়। এখন মেখেলা, চৰি মই ইমান ভাল নহয় কাপোৰ হেণ্ডেল কৰাত, অকণমান ক্ষমা কৰি দিব আৰু। এখন মেখেলা,
গোল্ডেন কালাৰৰ গুণা দি কিনে কৰা হৈছে আৰু এইটো যোনটো ইটো ফুলটো সেউজীয়া Green. ফুলটো সেইটো সেউজীয়া ফুলটো পদ্মিনী সূতাৰে কৰা হৈছে এয়া চাওক চাদৰখন আঁচলটো চাওক এইখন আছিলে মাৰখন মোৰ যিটো এইটো চবতকৈ ফেভৰেট হয় বহুত ভাল লাগে মানে কালাৰটোৱে ফুলটো মানে অকল এটাই দিয়া হৈছে ন কালাৰটো সেইকাৰণে ভাল লাগে তাত মানে গ্ৰীণ আছিলে কাৰণে মই এখন চুজ নকৰিলোঁ এইখনে মানে মোৰ ভাল লাগে এইখন মই পিন্ধি কিনে ফেয়াৰৱেলত প্ৰাইজ পাইছিলোঁ ফেয়াৰৱেল নহয় ফ্ৰেচাৰ্ছত প্ৰাইজ পাইছিলোঁ এইখন মেখেলা গল্ডেন কালাৰৰ গল্ডেন গুণা দি কিনে কৰা ফুলটো বহুত গৰ্জিয়াছ লাগে মানে কাপোৰযোৰ বহুত চিম্পল হয় আৰু বহুত মানে গৰ্জিয়াছ হয় কাপোৰটো চাওকচোন একোৱেই নাই অকল জাষ্ট গল্ডেন গুণা দি কিনে ফুলটো কৰা হৈছে এইটো চাওক তলৰটো এইযোৰ মানে পিন্ধিলে মানে ন পুৰা বগা লাগে মানে মানুহজন যোনে মানে পিন্ধে মানে মানুহজনৰ কাৰণে পুৰা বগা লাগে দেখিবলৈ উজ্জ্বল কৰে মানে কালাৰটো বহুত ধুনীয়া হয় ন বহুত প্ৰিটি মেৰুন কালাৰ মেৰুন কালাৰ হয় বা চকলেট কালাৰো ক'ব পাৰে আৰু এয়া চাওক আঁচলটো চাওক ইমান প্ৰিটি হয় নহয় মানে কাপোৰযোৰ মানে একো নিপিন্ধিলেও হৈ যায় আপোনাৰ কাপোৰযোৰে মানে বহুত ধুনীয়াকৈ আপোনাক মানে উজ্জ্বল কৰিব মানে এট্ৰেক্টিভ আৰু বহুত চবতকৈ ফেভৰেট এইযোৰো কণ্ট্ৰাষ্ট আছে এনেই কাপোৰযোৰ পিংক কালাৰ হয় এখন কণ্ট্ৰাষ্ট মেখেলাটো এইযোৰ ছেইম হয় পদ্মিনী আৰু কাশ্মীৰী পাতি দিয়ে বোৱা হৈছে এখন মেখেলা এইযোৰ মোৰ হয় কাপোৰযোৰ মেখেলা চিম্পল হয় বহুত চিম্পল হয় জাষ্ট কলা পদ্মিনী আৰু এইটো গল্ডেন গুণা দি কিনে কৰা হৈছে ফুলটো বহুত চিম্পল হয় আৰু বহুত গৰ্জিয়াছ পচন্দ কৰে মানুহে মানে বহুত পচন্দ কৰে কাপোৰযোৰ বহুত ধুনীয়া হয় কালাৰটো বহুত মৰম লগা এইটো বেবী পিংক টাইপৰ কালাৰটো আঁচলটো চাওক একোৱে নাই জাষ্ট চিম্পল ফুল একোৱে নাই চাওক আৰু ইয়াৰ লগত কণ্ট্ৰাষ্ট এইযোৰ এখন মেখেলা ব্লেক কালাৰ দি কিনে আৰু ফুলটো মানে পিংক আৰু গল্ডেন দিয়া হৈছে মানে ইয়াত ব্লেক আৰু গল্ডেন দিয়া হৈছিলে ফুলটো তো কণ্ট্ৰাষ্ট কৰিবৰ কাৰণে এইটো পিংক কালাৰ আৰু এইটো গল্ডেনটো দিয়া হৈছে ব্লেক ব্লাউজৰ লগত আপোনালোকে পিন্ধিব পাৰে এইটো আছে ব্লাউজকেইটা এতিয়া দেখাব পৰা নহ'ল এয়া চাওক মেখেলাখন এনেকৈ পিন্ধিব পাৰে মানে আপোনালোকে এইযোৰো কণ্ট্ৰাষ্ট আছে মেখেলা এখন পিংক কালাৰ হয় কণ্ট্ৰাষ্ট এইযোৰ মেইন ছেটযোৰ হয় মানে হোৱাইটত এইযোৰ পদ্মিনী দিগে বানিয়ে মেখেলা চৰি মোৰ মায়ে বহুত মানে ডাইৰেকশ্যন দি আছে যোনটো মানে মই ফ'ল' কৰিব পৰা নাই এইটো এইখন মেখেলা হয় যোনটো এইটো আপোনালোকে দেখিছে ফুল এইটো গল্ডেন গুণা হয় আৰু এই যোনটো পাৰ্পল আৰু পিংক কালাৰ যোনটো ফুল দেখিছে এইটো পদ্মিনী সূতা দি কৰা হয় বহুত চিম্পল হয় এইটো আপোনালোকে মানে সকাম চকামত ইমান ধুনীয়াকৈ পিন্ধি যাব পাৰে নহয় মানে হোৱাইট হয় ন কাপোৰযোৰ বহুত ধুনীয়া হয় চব চিম্পল মানে আঁচল কেইখনত মানে অকল হেৰি আছে ফুলটো আছে বাকী মাজত উকা হয় এইটো বৰ্ডাৰটো আপোনাৰ সকাম চকামত বহুত ধুনীয়াকৈ পিন্ধিব পাৰিব মানে আৰু তাৰ কণ্ট্ৰাষ্ট এইযোৰ এখন মেখেলা পিংক কালাৰত চিলভাৰ গুণা আৰু গল্ডেন গুণা দিয়া হৈছে আৰু এইটো পাৰ্পল কালাৰৰ যোনটো পদ্মিনী সূতাটো পিংক কালাৰত বোৱা হৈছে এখন এক্সট্ৰা হয় মানে চাদৰ হয় উকা মুগা মেখেলা লগত আপোনালোকে বহুত ধুনীয়াকৈ পিন্ধিব পাৰিব মানে বহুত ধুনীয়া লাগে চাওকচোন মৰম লগা কালাৰটো চাওক গল্ডেন কালাৰ দহি বতাই নাই এখন নতুনেই হৈ আছে পিন্ধাই নাই এইটো হৈছে পদ্মিনী সূতা দি বোৱা কলাত
কি ৰঙা আৰু হালধীয়া কলাত ৰঙা আৰু হালধীয়া দি কিনে বোৱা হৈছে মেলি নেদেখাওঁ আৰু ফুলটো জাষ্ট আপোনালোকক দেখাইছোঁ এইটো চব এখন চাদৰ তাৰপিছত এইখন মেখেলা য়েল্লো কালাৰত দিগেবানীয়ে পদ্মিনী দিয়া হৈছে এইটো যোনটো কলচি ফুলটো মেলিয়ে দেখাইছোঁ আৰু এযোৰ আছিলে আৰু এযোৰ গিফ্ট দিয়া হ'ল মানে দুযোৰ লগোৱা হয়তো দুযোৰ বা তিনিযোৰ তেনেকৈ লগোৱা হয় মানে এযোৰ নাই এযোৰ গিফ্ট দিয়া হ'ল এইটো ফুলটো কলা আৰু পিংক কালাৰ দিয়া হৈছে চ' মাজত এনেকৈ সৰু এনেকৈ বুটা দি দিয়া হৈছে সেইখিনি ফুলৰ লগত মিলাই পতা বহুত ধুনীয়া লাগে কাপোৰটো চাওকচোন আচলটো এয়া চাওক এইযোৰ হৈছে পাৰ্পল কালাৰ মানে চব কালাৰে আপোনালোকক এযোৰ দেখাব চেষ্টা কৰিছোঁ পদ্মিনীয়ে আছে দিগেবানীয়ে এখন চাদৰখন আৰু এইটো পটিটো এখন মেখেলা বেছি মেলিব নালাগে দিয়া এখন মেখেলা কণ্ট্ৰাষ্টত বোৱা হৈছে এইখন এইটো হোৱাইট কালাৰৰ হয় মেখেলা চাদৰটো আৰু এইটো পাৰ্পল কালাৰৰ হয় মেখেলাটো হেৰিকেইটা চব ফুলকেইটা মেখেলাখনত দিয়া হৈছে চিম্পল হয় বহুত চিম্পল হয় ফুলকেইটা চব সৰুকৈ এইটো গল্ডেন আৰু চিলভাৰ গুণা দি কিনে কৰা হৈছে মেখেলাটো আৰু এইটো চাদৰটো গল্ডেন আৰু পাৰ্পল কালাৰ দি কিনে কৰা হয় মানে কণ্ট্ৰাষ্ট মায়ে গালি পাৰি আছে মোক চাদৰটো নহয় চাদৰখন কৈছে এয়া চাওক ইমান ধুনীয়া ন মানে বহুত চিম্পল হয় একোৱে নাই চব জাষ্ট ফুলকেইটা আছে কিন্তু ইমান ধুনীয়া লাগিছে কাপোৰটো দেখিবলৈ আপোনালোকে মানে ইয়াত পূৰা হোৱাইটটো মানে পিন্ধিব পাৰে মেখেলাখন হোৱাইটতো কৰিব পাৰে আৰু কিন্তু এনেকৈ ভাল লাগিছে কণ্ট্ৰাষ্টত ন মানে এনেকৈ ভাল লাগিছে কাপোৰবোৰ বহুত পচন্দ কৰে মানে বহুত ভাল লাগিছে বহুত চিম্পল হয় বহুত ভাল লাগিছে বহুত পচন্দ কৰে মানে কাপোৰযোৰ জ্বলে হ'লেও আপোনালোকে পিন্ধিব পাৰে সকাম বা জ্বলে হ'লেও মানে এইটো বেলেগ এটা কালাৰ এইটো পিংকো নহয় এইটো হৈছে আজাৰ ৰঙো নহয়গৈ আৰু তো অলপ কালাৰটো চাওকচোন অলপ বেলেগেই আৰু এইটো খুব চলিছিলে যাওঁচোন এইটো লাইলাক কালাৰো নহয় এইটো বেলেগ কালাৰ ফুলটো চাওকচোন ইমান ধুনীয়া কিবা অভেল টাইপৰ ফুলটো এইটো এনেকৈ দিছে ব্লেক কালাৰ মাজত চাওক এনেকৈ হোৱাইট আকৌ এইটো হোৱাইট দিছে মাজত চাওক এনেকৈ ব্লেক ইমান ধুনীয়া লাগিছে চাওকচোন মাজত একো নাই বৰ্ডাৰ মাজত একোৱে নাই এই জাষ্ট এনেকৈ বৰ্ডাৰ দিয়া হৈছে ফুলে দি কিনে ফুলটোৱে দি মানে বৰ্ডাৰটো দিয়া হৈছে মাজত উকা তাৰপিছত এই আচলত এনেকৈ দিয়া হৈছে ফিক্স পাৰি তাৰমানে এইটো তাঁততে বাছি মানে এইটো মানে পাৰিটো মানে লগোৱা হোৱা নাই ইয়াতে মানে এনেকৈ তাঁততে বচা হৈছে মানে পাৰিটো ফিক্স পাৰি বুলি মানে ফিক্স পাৰি বুলি কয় মানে এইটো মানে এক্সট্ৰাকৈ লগোৱা নাই পাৰিটো বৈ কিনে জাষ্ট ইয়াতে মানে বৈ দিয়া হৈছে ফিক্স পাৰি বুলি কয় মেখেলাখনত এনেকৈ ফুলটো দিয়া হৈছে চাওক বহুত পুৰণা হয় বা তথাপিতো বহুত ধুনীয়া লাগে কাপোৰযোৰ পিন্ধিছিলা তুমি মানে বহুত পিন্ধা হৈছে কাপোৰযোৰ এইযোৰ নাচিছিলা মেখেলাখন পিন্ধি এইযোৰ মেখেলা হয় চব য়েল্লো ব্লেক গ্ৰীণ কালাৰ দি কিনে ফুলটো বচা হৈছে এনেকৈ সৰু বুটা দি দিছে মাজত জুম কৰি দিয়াচোন ওচৰৰ পৰা দেখা যায় ফুলটো বহুত ধুনীয়া লাগে ন ডিজাইনটো তাৰপিছত এখন চাদৰখন হয় এইটো চব বৰ্ডাৰটো চব এইটো চব বৰ্ডাৰটো এইটো বৰ্ডাৰটো চব তাৰপিছত এইটো ফুলটো এইটো চাদৰটো লাষ্ট যোনযোৰ এইযোৰ এটা বেলেগ কালাৰ ব্লু কালাৰ গল্ডেন কালাৰ গুণা দি কিনে ফুলটো কৰা হৈছে ফুলটো চব ডিজাইনটো ধুনীয়া লাগিছে হয় নাই কওকচোন ফুলটো বৰ ধুনীয়া ডিজাইনটো এইটো পটিটো লগোৱা হৈছে চ' ইমানতে আৰু আমাৰ কালেকশ্যনটো সামৰিলোঁ বহুত দীঘল হৈ গ'ল চাগে ভিডিঅ'টো
কেনেকুৱা পালে আপোনালোকে জনাব, কোনযোৰ আপোনালোকৰ চবতকৈ ফেভৰেট জনাব, আৰু যদি আপোনালোকে আৰু যদি চাবলৈ বিচাৰে আৰু কি কি মানে কালেকশ্যন আছে তেন্তে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। মই আৰু এটা ভিডিঅ' ইয়াৰ বাবে বনাবলৈ ট্ৰাই কৰিম। লাষ্টত মাঘ বিহুৰ আপোনালোকক শুভেচ্ছা জনালোঁ। আপোনালোকৰ পৰিয়ালটোলৈও থাকিল ভালে ভালে যেন আপোনালোকৰ মাঘ বিহুটো যাতে আপোনালোকৰ যায় তাৰে মই কামনা কৰিলোঁ। আৰু যিহেতু নৱবৰ্ষও আহিলে, নৱবৰ্ষৰ কাৰণে উইচ কৰিব নাপালোঁ আপোনালোকক, গতিকে বিলেটেড হেপী নিউ ইয়েৰ। থেংক ইউ।